গাইজ স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত। আজি আমি কৰিম লেগছৰ ৱৰ্কআউট। বাট লেগছৰ ৱৰ্কআউট কৰাৰ আগত কিছুমান ষ্ট্ৰেচিং বা কিছুমান ফ্লেক্সিবিলিটি ৱৰ্কআউট কৰি ল'ব লাগে, নহ'লে আমি যিটো মেইন ৱৰ্কআউট কৰিম সেই ৱৰ্কআউটটো কৰোঁতে ইনজিউৰি হ'ব পাৰে। বিগ মাছল ৱৰ্কআউট হয় লেগছটো, আৰু কৰিব লাগে ভালকৈ। তো তাৰ আগত আমি প্ৰথমতে কিছুমান ষ্ট্ৰেচিং কৰিম এণ্ড দেন কিছুমান ফ্লেক্সিবিলিটি ৱৰ্কআউট কৰিম। তো ভিডিঅ'টো চাই থাকক, দেখা পাই থাকিব কি কৰোঁ। তো প্ৰথমতে হেমষ্ট্ৰিঙৰ কাৰণে কৰিম। হেমষ্ট্ৰিংটো বহুতৰে ষ্টিফ হৈ থাকে, তো হেমষ্ট্ৰিঙৰ কাৰণে ভৰি দুখন অকণমান মেলি ল'ব। চিম্পল ভাষাত কৈ আছোঁ, বিগিনাৰসকলৰ কাৰণে ভিডিঅ'জবোৰ বনাওঁ সেইকাৰণে। এণ্ড তলত যাব, ডাউন যাব, এণ্ড হাত দুখন এংকেললৈকে লৈ যাব, নি বেণ্ড নকৰিব। দেন 10 ছেকেণ্ডমান 5 to 10 ছেকেণ্ড তলত জাষ্ট এনেকৈ জাৰ্ক কৰি থাকিলে হ'ল, তেতিয়া হেমষ্ট্ৰিঙত লাগিব। অ'কে, ছেইম ওপৰত আহিলে নিলৈকে আহিব, দেন ফ্ৰণ্টৰ ফালে যিমান পাৰে পিছফালে যাব ট্ৰাই কৰিব, হাত দুখন লৈ। দেখা পাই আছে চাগে। তো এইটো হেমষ্ট্ৰিঙত এটা ষ্ট্ৰেচ ফিল কৰিব। এইটো আকৌ গ'লে, আকৌ পিছফালে গ'লে, অ'কে, এইটো এটা। দেন ছেকেণ্ড টাইম এনেকৈ বহিলে চুমু স্কোৱাট আমি যেনেকৈ কৰোঁ তেনেকৈ বহিব। এণ্ড দেন আপোনাৰ যিটো গ্ৰইন পাৰ্ট আছে লেগছৰ, তাতে পিঠি চিধা, ফেচ ফ্ৰণ্টত, এণ্ড অলপ টাইম 10 to 15 ছেকেণ্ড হোল্ড। উঠিলে আকৌ যাব। মোৰ নি দেখিছে ন, মোৰ নিটো ফ্ৰণ্টৰ ফালে নাই যোৱা। মই যিমান পাৰোঁ বেক চিধা ৰাখিছোঁ আৰু তলৰ ফালে গৈছোঁ। এনেকৈ অলপ টাইম ৰখিলে আকৌ ওপৰত উঠিব আৰু একবাৰ, এণ্ড দেন অকণমান এনেকৈ জাৰ্ক কৰি দিব যাতে ষ্ট্ৰেচটো ফিল হয়। এইটো পাৰ্টত ফিল হ'ব, ইনাৰ থাই। অ'কে, এণ্ড উঠিলে বাছ। নেক্সট দেখাই আছোঁ। এতিয়া আৰু এটা কৰিম লেগৰ কাৰণে। এইটো হ'ল তলত গ'লে চিধা থাকিব, এণ্ড দেন যিমান পাৰে তো ইয়াৰ পৰা ইয়ালৈকে টানিব। তো এইটো আমাৰ হেমষ্ট্ৰিং পাৰ্ট হয়। হেমষ্ট্ৰিং পাৰ্টটো গোটেইটো টানিব। হোল্ড কৰিলে, উঠিলে আকৌ নেক্সট, আকৌ উঠিলে চিধা, এণ্ড দেন ডাউন। তো ইয়াৰ পৰা একদম ইয়ালৈকে ষ্ট্ৰেচ হ'ব, ঠিক আছে। তো 10 to 15 টাইমছ আৰামছে কৰি দিয়ক। হৈ গ'ল। নেক্সট দেখাই আছোঁ। দেন এইটো হ'ল বাটাৰফ্লাই ষ্ট্ৰেচ। ভৰিখন যিমান পাৰে মেলি ল'ব, ঠিক আছে। টো চাওক, টো আপ আছে, এণ্ড দেন হাত দুখনিতে এনেকৈ ধৰিব। এইটো ছেইম হেমষ্ট্ৰিং এণ্ড কাপছত আপোনাৰ ষ্ট্ৰেচ হ'ব। তো এইটো অলপ টাইম ধৰিলে, ৰিলেক্স, আকৌ যাওক, আকৌ ধৰক, ৰিলেক্স, আকৌ যাওক। 10 ছেকেণ্ডমান হোল্ড কৰিলে হ'ল। 10 ছেকেণ্ড হোল্ড কৰাৰ লগে লগে আপুনি বুঢ়া আঙুলিটো ধৰি এনেকৈ টানি দিব নিজৰ ফালে, এণ্ড ৰিলেক্স। এণ্ড ছেইম এইটো পজিশ্যনত থাকিয়ে হাত দুখন যিমান পাৰে ফ্ৰণ্টৰ ফালে যাব ট্ৰাই কৰিব। ফ্ৰণ্টৰ ফালে গ'লেও আপোনাৰ হেমষ্ট্ৰিঙৰ পৰা ইয়ালৈকে, নিলৈকে আপোনাৰ ষ্ট্ৰেচ হ'ব। ঠিক আছে, দুবাৰ তিনিবাৰ কৰিলে হ'ল। তো তাৰপিছত নেক্সট এইটো কৰিব। এইটো জানে সকলোৱে, এইটো কৰিলে, এণ্ড দেন নি টু মুভ, চেষ্ট আপ, চিধা থাকিব, এণ্ড অলপ মুভমেণ্ট ৰাখিব। মুভমেণ্টটো এনেকৈ ৰাখিলে হ'ল, এণ্ড দেন যিমান পাৰে ভৰিখন নিজৰ ফালে টানিব চিধা, এণ্ড দেন অলপ মুভমেণ্টটো ৰাখক, ঠিক আছে। হৈ গ'ল। এতিয়া লাহেকৈ ভৰি দুখন চিধা কৰি দিব আগফালে, ঠিক আছে। চিধা কৰি হাতখন যাব, গেৰুৱাত ধৰিব, এণ্ড দেন হাততো লগাই দিব, নি চিধা। 10 to 15 ছেকেণ্ড হোল্ড কৰিলে হ'ল। এইটো ফালৰ পৰা মই দেখাই দিওঁ। এইটো গ'লে চিধা, এণ্ড দেন শ্ল'।
10 to 15 সেকেন্ড হোল্ড কৰিব এণ্ড দেন উঠাই দিব বাছ এইখিনিয়ে তো আজি যিখিনি কৰিলোঁ গাইজ এইখিনি হ'ল লেগ ৱৰ্কআউট কৰাৰ আগত ষ্ট্ৰেচিং হয় মানে ষ্ট্ৰেচিং আমি কিহৰ কাৰণে কৰোঁ যাতে মেইন ৱৰ্কআউটটো কৰোঁতে কোনো ধৰণৰ মানে ইঞ্জুৰি নহওক কোনো ধৰণৰ প্ৰব্লেম নহওক ঠিক আছে সেইটো কাৰণে কৰোঁ আৰু এটা কাৰণত কৰোঁ আমি যেতিয়া ষ্ট্ৰেচিং কৰোঁ ন তো যিটো জাগাৰ ষ্ট্ৰেচিং কৰোঁ তাত ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায় তো ব্লাড চাৰ্কুলেশ্যন বাঢ়ি গ'লে আমাৰ ৱৰ্কআউটটো কৰোঁতে হেল্প হয় ঠিক আছে তো ব্লাড চাৰ্কুলেশ্যন বাঢ়ি গ'লে আৰু বহুত কিবা কিবি হয় সেইটো মই পিছত কম একেলগে ক'লে চব বাউন্স হ'ব তো একেলগে নকওঁ তো এইটোৱে আজিৰ ভিডিঅ' য'ত আপোনালোকে বিগিনাৰ্ছসকলে বেচিকেলি লেগ ৱৰ্কআউটৰ আগত কৰিব হেল্প হ'ব আপোনালোকৰ থেংক ইউ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ট্ৰাই কৰিব আমি জনাব পাৰ্চনেল নম্বৰ দিয়া আছে অনলাইন অফলাইন যেতিয়া মন যি মন সুধিব পাৰে মই এনচাৰ দিব পাৰিছোঁ অনলি ফৰ বিগিনাৰ্ছ